নমস্কাৰ আমাৰ চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো আজি মই হেলথি খেজুৰৰ কেকৰ ৰেচিপি এটা লৈ আহিছো আৰু ইয়াক অধিক স্বাস্থ্যসন্মত বনাবলৈ ময়দাৰ সলনি আটাহে ব্যৱহাৰ কৰিছো আৰু চেনিও মই দিয়া নাই আপোনালোকে এইদৰে খেজুৰৰ কেক বনাই খাইছেনে মই এই কেকটো কেনেকৈনো বনালো ভিডিঅটো সম্পূৰ্ণৰূপে চাই থাকক খেজুৰৰ কেক বনাবলৈ 1 কাপ খেজুৰ লৈ লৈছো আৰু এতিয়া ইয়াৰ ভিতৰৰ গুটিখিনি মই এৰুৱাই লম এনেকৈ মই গুটিখিনি গুটি উলিয়াই লম এই গুটিখিনি এইদৰে মই উলিয়াই ললো আৰু ইয়াত এতিয়া আধা কাপ গৰম গাখীৰ দি দিছো আৰু এইখিনি মই আধা ঘণ্টা এইদৰে থৈ দিম আৰু আমাক লাগিব 1 কাপ আটা 2/3 কাপ ৰিফাইন তেল 1/4 কাপ দৈ আধা কাপ গাখীৰ 1 টিস্পুন বেকিং পাউডাৰ হাফ টিস্পুন বেকিং সোডা আৰু মই ইয়াত ড্ৰাই ফ্ৰুটছ আলমণ্ড আৰু কাজু বাদাম লৈছো আপোনালোকে নিজৰ মন পছন্দ অনুযায়ী যিকোনো ড্ৰাই ফ্ৰুটছ ল'ব পাৰিব এয়া আধা ঘণ্টা হৈ গৈছে এতিয়া এইখিনি মিক্সি জাৰত দি ভালদৰে স্মুথ পেষ্ট এটা বনাই লম এতিয়া ডাঙৰ বাউল এটাত খেজুৰৰ পেষ্টখিনি দি দিছো আৰু এতিয়া তেলখিনি আৰু দৈখিনিও দি দিছো এতিয়া ইলেক্ট্ৰিক হেণ্ড ব্লেণ্ডাৰৰ সহায়ত এইখিনি মই ভালকৈ মিক্স কৰি লম এইখিনি মই প্ৰায় 1-2 মিনিট মান ভালকৈ ফেটি ললো এইখিনি হৈ গৈছে এতিয়া আপোনালোকেও কিন্তু এইখিনি ভালকৈ ফেটি ল'ব লাগিব তেতিয়াহে কেকটো খাবলৈ ভাল লাগিব আৰু এতিয়া আটাখিনি এইদৰে চালি লৈছো লগতে বেকিং পাউডাৰ বেকিং সোডা খিনিও দি দিছো গোটেইখিনি এইদৰে মই প্ৰথমে চামুচৰ সহায়ত ভালকৈ মিক্স কৰি ললো এতিয়া ইয়াত প্ৰথমে মই অলপ দি লৈছো গাখীৰ আৰু হেণ্ড ব্লেণ্ডাৰৰ সহায়ত ভালকৈ ফেটি ল'ম এইখিনি অলপ মিলাই ললো এতিয়া গাখীৰ আধাখিনি দি দিছো আৰু এইখিনি ভালকৈ ফেটি লম এইখিনি মই ভালকৈ মিক্স কৰি ললো আৰু এতিয়া ইয়াত অলপ আলমণ্ড আৰু কাজু দি দিছো আৰু এইখিনিও ভালকৈ মিক্স কৰি লম আমাৰ কেকৰ বেটাৰখিনি ৰেডি হৈ গৈছে এনেকুৱা কনসিস্টেন্সি হ'ব লাগিব বেছি ডাঠ নহয় আৰু বেছি পাতল হ'ব নালাগিব এতিয়া মই এনেকুৱা এখন কেক টিন লৈ লৈছো তলত বাটাৰ পেপাৰ আৰু চাৰিওফালে মই ৰিফাইন তেল দি থৈছো এতিয়া কেকৰ বেটাৰখিনি দি দিম কেকৰ বেটাৰখিনি মই ভালকৈ দি ললো এতিয়া ওপৰত আলমণ্ড কাজু এইদৰে দি দিছো আৰু এতিয়া এইখিনি মই এইদৰে দুবাৰমান টেপ টেপ কৰি দিছো এয়া প্ৰিহিট হৈ আছে অভেনটো বেকিঙৰ ক্ষেত্ৰত প্ৰিহিট বহুত জৰুৰী হয় প্ৰিহিট হৈ গৈছে এতিয়া মই কেক টিনখন ভালকৈ
কনভেকশ্যন মোডত 180 ডিগ্ৰীত 35 মিনিটৰ বাবে দিছোঁ 35 মিনিট হ'বই আৰু এতিয়া অফ কৰি দিছোঁ আৰু এখন সাৱধানে উলিয়াই ল'ব লাগিব গৰম হৈ থাকে কেকটো মই উলিয়াই ল'লোঁ এতিয়া চুৰিখনৰ সহায়ত মই মাছ ভাগত এইদৰে দি চাইছোঁ কেকটো সিজিলে নে নাই সেয়া দেখিছে একেবাৰে ক্ৰীম হৈ ওলাই আহিছে মানে কেকটো ভালকৈ সিজি গৈছে আপোনালোকে টুথপিকৰ সহায়তো চাব পাৰে সিজিলে নে নাই আৰু এতিয়া মই এইটো অলপ ঠাণ্ডা হ'বলৈ থৈ দিম আৰু তাৰপিছত আপোনালোকক দেখুৱাম এয়া কেকটো ঠাণ্ডা হোৱাৰ পিছত মই এইদৰে উলিয়াই লৈছোঁ এতিয়া আপোনালোকক মই কাটি দেখুৱাওঁ চফ্ট হৈছে আপোনালোকে এইদৰে ঘৰতে বনাই খাই চাব পাৰিব যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে